21 মে 2025 এটা ঘটনা যেটো ঘটনাই আমাৰ অঞ্চলটোক আসলতে বহুতখিনি অঞ্চলটোৰ মানুহবোৰক বহুতখিনি সাহস দিছে বহুতখিনি কাম কৰি যাবলৈ কিছুমান কাম কৰি যাবলৈ সাহস প্ৰদান কৰিছে আসলতে এই 21 মেৰ কি ঘটনা হৈছিল মই প্ৰকাশ কৰা নাছিলো ইউটিউবৰ যোগেদি হওক মই ইনষ্টাগ্ৰামৰ যোগেদি হওক প্ৰকাশ কৰা নাছিলো 21 মেৰ ঘটনাটো হৈছিল কি এতিয়া 21 মেৰ এই ঘটনা 21 মেত মই কি এনেকুৱা কাম কৰিছিলো যাৰ ফলত আজি মই বহুতখিনি কাম সমাধান হোৱা বুলি এটা ভিডিঅ' বনাব লগা বাধ্য হ'ল বলক আমি আৰম্ভ কৰোঁ এই 21 মে 2025 তাৰিখে পঠাইছিলোঁ ডিচিলৈকে এখন কমপ্লেইন যিখন কমপ্লেইন আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাই আছে আমাৰ কামৰূপ জিলাৰ ডিচি মহোদয় তেওঁলৈ এখন উপায়ুক্ত মহোদয়লৈ এখন মই এপ্লিকেশ্যন পঠাইছিলোঁ যাৰ নাম হৈছে দেৱকুমাৰ মিশ্ৰ ছাৰ আৰু দেৱকুমাৰ মিশ্ৰ ছাৰৰ এই মহান তেওঁৰ যিটো মানুহলৈকে মৰম আত্মবিশ্বাস আসলতে তেওঁলৈ এতিয়া আমাৰ এটা সাহস জন্মিছে যে আমাৰ অঞ্চলত এনে এজন ডিচি আছে আমাৰ ডিষ্ট্ৰিক্টত এনে এজন ডিচি আছে যিয়ে ৰাইজৰ কথা ভাবে কিয় এইবিলাক কৈ আছোঁ কিয় সকলো কথা কৈ আছোঁ কথা হৈছে 21 মেৰ আগৰ কথা এতিয়া 21 মেৰ আগলৈকে যাওঁ কথাটো হৈছে যে কমচে কম 15 মেৰ কথা 15 মেত যেতিয়া অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ লৈছিল তেতিয়া সেই অৰুণোদয় আঁচনি যেতিয়া নাম আহিছিল আমাৰ লিষ্টত নাম আছিল কিন্তু ৰেচন কাৰ্ডৰ কিবা ভুলৰ কাৰণে আমাৰ নামটো তাত মানে ভুল দেখাইছিল ৰিজেক্ট বুলি দেখাইছিল আৰু তাৰ পাছত বহুতে আমাক ফৰ্ম দিম বুলি আশা দিছিল বহুতে মানে হৈছে যে পঞ্চায়তৰ ফালৰ পৰা হওক বা মেম্বাৰসকলৰ ফালৰ পৰা হওক আমাক ফৰ্ম দিম বুলি আশা দিছিল কিন্তু ডাইৰেক্টলি আমাক এইটো কোৱা নাছিল যে ফৰ্ম এইবাৰ অত্যন্ত দুখীয়া পৰিয়ালৰ কাৰণেহে মধ্যবিত্তৰ কাৰণে নহয় বুলি কেতিয়াও কোৱা নাছিল যাৰ ফলত আমি ভাবিছিলোঁ যে 3.0টা হৈছে একদম দুখীয়াৰ কাৰণে কিন্তু তাৰ পাছতো যেতিয়া মধ্যবিত্তই পালে আমাৰ নিচিনা মানুহে পালে তেতিয়া আমি ভাবিলোঁ যে আমি কিয় নাপাম আৰু তাৰ পাছত মই এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ নাম কিয় অহা নাই বুলি ভাবি বা আমাৰ কৃষকৰ আঁচনি 2020তে আমাৰ কৃষকৰ আঁচনি বন্ধ হৈ গৈছিল আমাৰ গাঁৱত কিছুমান এনেকুৱা পৰিস্থিতি পঞ্চায়তৰ আণ্ডাৰত ঘটিছিল যিসমূহ কথা মই আচলতে মনত ৰাখিব নোৱাৰিলোঁ গতিকে যাৰ ফলত মই সিদ্ধান্ত লৈছিলোঁ যে ডিচি ছাৰলৈকে এখন কমপ্লেইন দিম আৰু কমপ্লেইনত এনেকৈ লিখিম আপোনালোকে দেখা পাইছে কমপ্লেইনত লিখিছোঁ যে অৰুণোদয় আঁচনি যিসকলে পাব লাগে সেইসকলে অৰুণোদয় আঁচনি পোৱা নাই যিসকলে কৃষকৰ পাব লাগে সেইসকলে কৃষকৰ আঁচনিৰ নাম পোৱা নাই আৰু যিসকলে ঘৰ পাব লাগে সেইসকলে কিছুমানে ঘৰ পোৱা নাই যিসকলে পংগু মানুহ বিকলাংগ মানুহ সেইসকলে বিকলাংগৰ বস্তু পোৱা নাই আঁচনি পোৱা নাই এতিয়া এই সকলোবোৰ কথা মনত ৰাখি যেতিয়া আমি সৰু সৰু অঞ্চলবোৰলৈকে যাওঁ সৰু সৰু গাঁও পঞ্চায়তবোৰলৈকে যাওঁ তেতিয়াহ'লে এই সমাধান আমাৰ কেতিয়াও নহ'লে হয় সঁচা কথা চিধা কথা আৰু একদমেই সঁচা কথা যে কেতিয়াও সমাধান নহয় কাৰণ সমাধানৰ কাৰণে বহুত জাগাত গৈছিলোঁ যেতিয়া কৃষকৰ আমাৰ কাটা গৈছিল তেতিয়া আমি গ্ৰাম সেৱক পৰ্যন্ত গৈছিলোঁ আৰু যেতিয়া ডাঙৰ অনুষ্ঠান আপোনালোকক কৈছোঁ যেতিয়া ডাঙৰ কিবাবোৰত তাতে যাওঁ গ্ৰাম সেৱক আজি পৰ্যন্ত গৈছিলোঁ আৰু গ্ৰাম সেৱকে ফৰ্ম জমা লৈ টেবুলৰ ওপৰত থৈ দিলে চব কাম সমাধান নহয় গ্ৰাম সেৱকে যেতিয়া আমি গৈছিলোঁ তেতিয়াহ'লে সেই গ্ৰাম সেৱকজনে টেবুলৰ ওপৰত ফৰ্ম জমা লৈছিল আৰু কিবা এটা নগদ ধন লৈছিল যাৰ ফলত আমি এইবিলাক কৰিব লগা হৈছিল 2020ৰ পৰা এইবিলাক জানা নাছিলোঁ কিন্তু যেতিয়া 2025 পৰিছিল গম পাইছিলোঁ যে অসম চৰকাৰক যেতিয়া গুগলত চাৰ্চ কৰি চাইছিলোঁ যে ডিচিলৈ পাৰ্চনেল মেছেজ দিব পাৰিনে নাই তেতিয়াহ'লে মনত পৰিছিল যে ডিচি ছাৰলৈকে জিমেইলত মেছেজ দিয়াত কৰি এতিয়া মই পাৰ্চনেল দিওঁ আৰু যাৰ ফলত ডিচি ছাৰক পাৰ্চনেল মেছেজটো চোৱাৰ পিছতে ছাৰে এইখিনি এনেকুৱা এটা পদক্ষেপ তেওঁ হাতত ল'লে তেওঁ ফোন কৰি আমাৰ অঞ্চলৰ কৃষি আছে যি কৃষিৰ মানে আমাৰ হেড আছে তেওঁ এগ্ৰিকালচাৰ হেডক ফোন মাৰি আমাৰ কৃষকৰ আঁচনিটো কৰি দিয়াৰ বাবে ক'লে আমাক তেতিয়াহ'লে ফোন আহিল এগ্ৰিকালচাৰ অফিচৰ পৰা আমাৰ ফোন আহিল ৰাজস্মিতা হাজৰিকা বাই ফোন মাৰিলে আৰু বাই মোক এটা কথা জনালে যে তোমালোকৰ আগতে পাই আছিলে নে মই ক'লোঁ গোটেই কথা যিমান আছে আগতে পাই আছিল বুলি ক'লোঁ সকলো ক'লোঁ যেতিয়া আধাৰ কাৰ্ড আৰু একাউণ্ট দিলোঁ তেতিয়াহ'লে বাই ক'লে যে তোমালোকৰ সোমাব পইচা তোমালোকৰ কিবা এটা বন্ধ হৈ আছে আৰু লগালগ বাই মাতিলে আৰু তাৰ পিছদিনাখনে গৈ আমি দেউতা আৰু মই গৈ কামবিলাক কৰি থৈ আহিলোঁ সেইটো কাম সমাপ্ত কিন্তু আচল কথাটো হৈছে অৰুণোদয়ৰ এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল শেষত মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব অৰুণোদয়ৰ এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল যে অৰুণোদয়ৰ আঁচনিৰ এই কথাটো গম পাই ভিডিঅ' মেমে পঞ্চায়তত মিটিং পাতিবলৈ ক'লে তাৰ পাছত আমাৰ হেকৰা যোগীপাৰা গাঁও পঞ্চায়তত এখন মিটিং পাতিলে আৰু সেই মিটিঙত ময়ো উপস্থিত থাকিলোঁ আৰু মোক সুধিলে যে কিয় দিছোঁ মই গোটেই কথা বিৱৰণটো ক'লোঁ কিমানে আজি কি দুৰ্নীতি হৈছিল সকলো ক'লোঁ কোৱাৰ পাছত তেওঁলোকে মোক এটা কথা ক'লে যে ডিচিলৈ ডাইৰেক্ট দিয়াত কৰি ভিডিঅ' মেমৰ ওচৰতে যাব লগা আছিল
যাব পাৰিলা হয় মই জানো ভিডিঅ' মেমৰ ওচৰলৈ যাব পাৰিলোঁ হয় কিন্তু মই এইটো কথাও জানো যে যিমানেই আমি এইখিনি জাগাত ঘূৰি আছিলোঁ আজি 2020ৰ পৰা এইখিনি জাগাতে আছিলোঁ এই নগৰ পৰা চমৰীয়া হেকৰা যোগীপাৰা গাঁও পঞ্চায়ত ভিডিঅ' অফিচ এইবিলাকতে ঘূৰি থাকোঁতে আমাৰ জীৱন গৈছিল আমাৰ কাম সমাধান হোৱা নাছিল 2020ৰ পৰা আমাৰ কাম সমাধান হোৱা নাছিল কিন্তু যেতিয়া এটা মেছেজ ছাৰলৈকে গৈছিল দেৱকুমাৰ মিশ্ৰ ছাৰক ধন্যবাদ দিছোঁ তেওঁলৈ এটা মেছেজ যোৱাৰ পাছতে আজি ইমানখিনি হৈ গ'ল ছাৰ আপোনাক বহুত বহুত ধন্যবাদ আপুনি জানো মই এটা সৰু ইউটিউবাৰ মোৰ ভিডিঅ' আপুনি নাচাব মই জানো আৰু যদিও চাইছেতো আৰু বহুত ভাল কথা কিন্তু আপুনি নাচাই মই সেইটোও জানো যে যদি আপোনালোকৰ কোনোবা ডি চি অফিচৰ পৰা চাইছে বহুত বহুত ধন্যবাদ ছাৰক মোৰ ফালৰ পৰা ধন্যবাদ দিয়া বুলি ক'ব আৰু ছাৰক মই লগ পাবলৈ বহুত ইচ্ছা আছে বহুত মন আছে কাৰণ এনে এজন মানুহ যি দুখীয়াৰ দুখ বুজে আচলতে যি কমপ্লেইন দিয়াৰ পিছত সেই কমপ্লেইনটোৰ সেই এগেইনষ্টত কাম কৰে ছাৰে যেতিয়া কমপ্লেইনটো পাই উঠি সেই তাৰ বাবে তাৰ কমপ্লেইনটো চাই উঠি যে যিখিনি কাম কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাৰ নিচিনা দিছে আৰু অসমত যদি 10-15জন থাকে তেতিয়াহ'লে অসম ভালে থাকিব সঁচা কথা অসম ভালে থাকিব আৰু তাৰ পাছত মোক ভিডিঅ' মেমে মাতিলে পঞ্চায়তত এই কামবোৰ সম্পূৰ্ণ হোৱাৰ পিছত ডি চি ছাৰৰ অৰ্ডাৰ মতে ভিডিঅ' মেমক মাতিলে ভিডিঅ' মেমে সকলো মোক ক'লে আৰু ভিডিঅ' মেমে ক'লে যে মোক কথাখিনি গোটেই বুজাই দিলে যে তোমালোকে পাব লগা মানুহ যদি পাবা তাৰপিছত যিসকলে তোমালোকৰ অঞ্চলত পোৱা নাই সেইসকলকো আচলতে পোৱাৰ সুবিধাটো দিম বুলি ক'লে আৰু বিকলাংগসকলকো দিব নতুন ফৰ্ম আহিব নতুন ফৰ্ম কেনেকৈ জমা ল'ব নতুন ফৰ্ম কেনেকৈ বনাব সেইসকলৰ কাৰণে মেম্বাৰসকলক তাত মাতিছিল সেইদিনাখন মই তাত উপস্থিত নাথালোঁ মোক থাকিব কৈছিল সিহঁতে কিন্তু মই কৈছিলোঁ যে যি সমাধান হ'ব লাগে পঞ্চায়ততে হৈছে সমাধানৰ বাবে মই ভিডিঅ' অফিচত নিজে বহি সমাধান কৰিব নহয় সমাধান তেওঁলোকে কৰিব প্ৰশ্ন আমি কৰিছোঁ উত্তৰ সেইসকলেহে দিব প্ৰশ্ন আমি কৰিছোঁ প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ প্ৰশ্ন কৰিছোঁ আমি উত্তৰ দিব সিহঁতে এটা প্ৰশ্ন ডি চি ছাৰলৈকে আমিহে কৰিছিলোঁ কিন্তু ডি চি ছাৰে যেতিয়া সিহঁতক ক'লে যে গোটেইখিনি কাম কৰক এতিয়া সমাধান সিহঁতৰ হাতত সমাধান আমাৰ হাতত নাই আমাৰ হাতত যদি সমাধান থাকিলে হয় তেতিয়াহ'লেতো আমি ডি চি অফিচলৈ কমপ্লেইন নিদিলোৱে হয় সঁচা কথা গতিকে জনসাধাৰণৰ বাবে বিজেপি চৰকাৰ থকা কাৰণেহে আজি জনসাধাৰণৰ বাবে এইখিনি সম্ভৱ হৈছে অসম চৰকাৰ যদি বিজেপি চৰকাৰ নাথাকিলে হয় তেতিয়াহ'লে মোৰ নিচিনা সাধাৰণ ল'ৰা এটাৰ কমপ্লেইন চাই কেতিয়াও ইমান দূৰলৈকে নগ'লেহেঁতেন আজি ভিডিঅ' এডিঅ' পঞ্চায়তত মিটিং পাতিবলগীয়া অৱস্থা নহ'লে হয় যদি বিজেপি চৰকাৰ অসমত নাথাকিল হয় সেইকাৰণে সকলোকে কৈছোঁ বিজেপি চৰকাৰ ভোট দিয়ক বিজেপি চৰকাৰ বিজেপি চৰকাৰ ভাল আছিল আৰু সদায় ভালে থাকিব কাৰণ আপোনালোকক দুৰ্নীতিত যাব দিয়া নাই দুৰ্নীতি অসম চৰকাৰ নহয় গম পালোঁ মই দুৰ্নীতি অসম চৰকাৰ এইখন নহয় এটা সাধাৰণ ল'ৰাৰ কথাত ইমানখিনি হৈছে য়েছ জজ উঠি গৈছে মোৰ আচৰিত এতিয়া গোটেই কথাখিনি আপোনালোকক জনাব পাই মোৰ আচলতে মনটো শান্তি লাগিলে এতিয়া অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি কৈছে অৰুণোদয় নাম আঁচনিৰ নাম আমাৰ দেখাইছে লিষ্টত মোক নিজে দেখাইছে লিষ্টত এইসকলে আৰু লিষ্টত দেখাৰ পিছত মই কাকো নাম মেনশ্যন কৰি কোৱা নাছিলোঁ যে কাই কি কৰিছে একো নাম মেনশ্যন কৰা নাছিলোঁ কোনো মেম্বাৰৰ নাম মেনশ্যন কৰা নাছিলোঁ কিন্তু আচলতে জানে যেতিয়া কোনোবাই এটা ভাল কাম কৰে ৰাইজৰ হিতৰ কাৰণে কাম কৰিব যায় ৰাইজৰ হিতৰ কাৰণে প্ৰশ্ন কৰে তেতিয়াহ'লে সেই মানুহটোক বেয়া পোৱা মানুহ কিন্তু হাজাৰটো থাকে যদিও 100টা মানুহৰ ভিতৰত যদি 70টা মানুহ ভাল পায় কিন্তু তাতে 30টা মানুহ কিন্তু বেয়া পোৱা মানুহ থাকে আৰু সেই 30টা মানুহক মই খাতিৰ কেতিয়াও নকৰোঁ সেইটো সঁচা কথা জুবিনদাৰ ভক্তটো জীৱনত কাকো ঘেণ্টাও খাতিৰ নকৰোঁ বুলি এটা জুবিনদাই শব্দ কৈছে সেই 30টা মানুহক মই ঘেণ্টাও খাতিৰ নকৰোঁ ডি চি ছাৰলৈকে কমপ্লেইন দিছোঁ ছাৰে ধুনীয়াকৈ কামবোৰ কৰি দিছে আমাক ছাৰকলৈকে ধন্যবাদ আৰু নেক্সট টাইম যদি আমাৰ অঞ্চলত কিবা অপৰাধ হয় কিবা যদি দুৰ্নীতি হয় ছাৰলৈকে পাৰ্চনেল যিহেতু নাম্বাৰ আছে ছাৰলৈকে পাৰ্চনেল মেছেজ দিম মই আৰু ছাৰলৈকে পাৰ্চনেল মেছেজ দিয়াৰ আগত মই এবাৰ ভাবি চাম যে আচলতে কামটো কিমান গুৰুত্বপূৰ্ণ যদি বহুত গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেণ্ট তেতিয়াহে ছাৰলৈকে দিম অনথা মই মেছেজ নকৰোঁ আৰু ছাৰলৈকে লগ পোৱাৰ বহুত ইচ্ছা আছে যদি কোনোবাই এই ভিডিঅ'টো ডি চি অফিচৰ পৰা চাইছে ছাৰক লগ পোৱাই দিব প্লিজ হাত জোৰ কৰিছোঁ ছাৰক লগ পোৱাৰ ইচ্ছা আছে ছাৰৰ লগত এক কপি ফটো উঠাৰ ইচ্ছা আছে মাত্ৰ এক কপি ফটো উঠাৰহে ইচ্ছা আছে ছাৰলৈ দেৱকুমাৰ মিশ্ৰ ছাৰক লগ ধৰি এক কপি ফটো উঠাৰ বৰ ইচ্ছা আছে কাৰণ সেনে এজন মানুহৰ ওচৰত যেতিয়া পাম না নিজে জজ পাম জীৱনত কিবা এটা কৰাৰ যিহেতু মই কিবা এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ গতিকে সেনে এজন মানুহ যেতিয়া লগ পাম যেতিয়া কথাবোৰ জানিম তেতিয়াহ'লে মই গম পাম যে আচলতে এই এক্সামটোত যাবলৈ হ'লে এনে এজন মানুহৰ পৰা জ্ঞান পালে হয়তো মোৰ জীৱনত অলপ লাভ হ'ব এই এক্সামটোৰ কাৰণে অলপ মোৰ জীৱনত অলপ হ'লেও কিবা এটা লাভ হ'ব গতিকে ছাৰ আপুনি মোক প্লিজ আপোনাৰ ওচৰলৈ যাম আপুনি না নকৰিব লগ কৰিবৰ কাৰণে আপোনাক এবাৰ মই লগ কৰিম ছাৰ আৰু বহুত ধন্যবাদ ভিডিঅ' মেমলৈকেও ধন্যবাদ তেওঁ গোটেইখিনি কাম সমাধান কৰাৰ বাবে পঞ্চায়তলৈকেও ধন্যবাদ লাষ্টত সকলোকে ধন্যবাদ দিছোঁ আৰু সেইকাৰণে ধন্যবাদ এটা কথা লাষ্টত কওঁ যে কমপ্লেইন দিয়াৰ আগতে ভাবিব লাগে যে আমি দুখীয়া বা মধ্যবিত্তখিনিক আমি যিখিনি সুবিধা চৰকাৰৰ পৰা দিছে যিখিনি সময়ত চাকৰি নাই যাৰ গাড়ী মটৰ চাৰিচকীয়া নাই সেইসকলক এই সুবিধাসমূহ দিয়ক সকলোকে কৈছোঁ এই সুবিধাসমূহ দিয়ক
আৰু জনসাধাৰণক এটা কথা কৈছোঁ যে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ বিশেষকৈ এটা কথা কৈছোঁ, যদি ক'ৰবাত কিবা অপৰাধ হৈছে প্লিজ চৰকাৰলৈকে মেছেজ দিয়ক, কাৰণ সিহঁতে উত্তৰ দিয়েই চৰকাৰখন বিৰাট ভাল। মই এইটোৱে কৈ আছোঁ যে আমাৰ অসম চৰকাৰখন বিজেপি চৰকাৰখন ইমানেই ভাল যে জনসাধাৰণৰ কিবা এটা প্ৰশ্ন কৰিলে সেই প্ৰশ্নত ধুনীয়াকৈ উত্তৰটো সমাধান কৰি দিয়ে। গতিকে প্ৰশ্ন কৰক, ক'ৰবাত যদি কিবা ভুল দেখিছে প্ৰশ্ন কৰক, চৰকাৰলৈকে কমপ্লেইন কৰক। প্ৰথমে আপোনালোকে মই এটা কথা শিকাওঁ, আচলতে প্ৰথমে পঞ্চায়তত যাওক, তাৰপিছত বিডিঅ'ত যাওক। যদি সেইসকলে কৰিম বুলি কৈ উঠি যেতিয়া 20 দিন বহাই থৈ দিব তেতিয়া কমপ্লেইনটো পঠাব, কাৰণ 20 দিন এটা জনসাধাৰণে বহি থকা ইমান সহজ কথা নহয়। চৰকাৰে কৈছে যে যদি দুৰ্নীতি দেখা পাইছে আপুনি চৰকাৰলৈকে সেই দুৰ্নীতিৰ কাৰণে কমপ্লেইন কৰক। তাই যিমানেই ডাঙৰ মানুহ নহওক, যিমানেই ডাঙৰ আপোনালোকৰ গাঁৱত মানুহ নাথাকক কিয়, সেইসকলৰ মাজত যিমানেই আপোনালোকৰ কিবাহত মানুহ নাথাকক কিয়, যিমানে চৰকাৰৰ ডাঙৰ বিষয়ববীয়া নহওক কিয়, যদি অফিচত যোৱাৰ পাছত আপোনাক সন্মান কৰা নাই, আপোনাক গল্টাই দিছে, আপোনাক কাম কৰিম বুলি কৈ আপোনাক টকা খাইছে, ৰেকৰ্ডিং কৰি উঠি কমপ্লেইন কৰক। উত্তৰ দিয়াৰ কাৰণে মানুহ তাত অলৰেডি আছে। এইখন বিজেপি চৰকাৰ হয়, অন্য চৰকাৰ নহয়, নাম ধৰি কোৱা নাই, বিজেপি চৰকাৰ হয়, বাকী চৰকাৰ নহয়। বাকী বুলি কোৱাৰ লগে লগে তাত বহুত চৰকাৰ আছে, কিন্তু বিজেপি চৰকাৰহে এখন সাধাৰণ জনতাৰ বাবে, আচলতে সাধাৰণ জনতাৰ দুখৰ কথা বুজিব পৰা এখন চৰকাৰ হয় এইখন বিজেপি চৰকাৰ। গতিকে এইখন চৰকাৰক ভোট দিয়ক, এইখন চৰকাৰক আগুৱাই লৈ যাব লাগিব। 26তো এইখন চৰকাৰ বিচাৰোঁ। গতিকে সেইটোৱে কথা। গতিকে আমাৰ বকো ছয়গাঁও সমষ্টিটো ইতিমধ্যে কংগ্ৰেছৰ চৰকাৰ আছিল, কিন্তু এতিয়াৰ পৰা বকো ছয়গাঁও সমষ্টিটো আমাৰ চাগে বিজেপি হ'ব অহা বছৰৰ পৰা, 26 ইলেকশ্যনত বিজেপি হ'ব এই সমষ্টিটো, আৰু আমাৰ ভাল হৈ গ'ল। আৰু নমস্কাৰ সকলোকে, মই গীতাৰ্থ মেধি। শেষত ক'লোঁ, মোৰ ঘৰ মালিবাৰী সত্ৰ। যদি কিবা কমপ্লেইন কৰিব লগা আছে বা কোনোবা দুৰ্নীতি দেখা পাইছে, শাস্তি দিয়ক, সেইসকলক শাস্তি দিয়ক, বহাই নথ'ব। যদি বহাই থয় লাই বাঢ়ি যাব এই দালালসকল, গম পাইছেনে? যদি কোনোবাই টকা খাইছে ভিডিঅ' কৰি ৰেকৰ্ডিং কৰি ডিচি ছাৰলৈকে দি দিয়ক, ডিচি ছাৰক দেখাওক তাতে যায়। আৰু এই জনসাধাৰণৰ এনেকুৱা প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ চৰকাৰখন সদায় সাজু আছে, আৰু সমাধান কৰি দিবলৈ চৰকাৰখন সদায় সাজু আছে। ডিচি ছাৰ সদায় সাজু আছে। গতিকে ধন্যবাদ ডিচি ছাৰ, আৰু এবাৰ ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ সকলো যিসকলে সমাধান কৰি দিলে, সকলোবোৰকে ধন্যবাদ। আৰু বিজেপি দলৰ বহু নেতা আছিল সেই সময়ত পঞ্চায়তত মিটিঙত, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু নেক্সট টাইম যাতে নহয় তাৰ বাবে আশা ৰাখিছোঁ। যদি নেক্সট টাইম কিবা দুৰ্নীতি হয় তেতিয়াহ'লে এবাৰ পঞ্চায়তত যাম, এবাৰ বিডিঅ'ত তাতে যাম, 5 দিন যাম, কিন্তু 10 দিনৰ দিনা ডিচি অফিচলৈকে কমপ্লেইন দিবলৈ আৰু বাধ্য হ'ম। ধন্যবাদ। জয় আই অসম, জয় আই অসম। বিজেপি চৰকাৰক বাৰে বাৰে নাম লৈ ধন্যবাদ দি আছোঁ, বেয়া নাপাব সকলোৱে। যিসকল অন্য দলৰ মানুহখিনি বেয়া নাপাব, কাৰণ মোক বহুত সহায় কৰিছে। অনাগত দিনত বিজেপিৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিম, মানে অনাগত দিনত বিজেপি চৰকাৰৰ এজন সদস্য হ'বলৈ চেষ্টা কৰিম। ধন্যবাদ।